Hello everyone, কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত লং ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আচলতে এফালে যাম এতিয়া। আমাৰ এখেতৰ দেউতাক আহি আছে। পাপা আহিছে কৈ দিয়া, পাপা আহিছে। দেউতাকক আনিবলৈ যাওঁ, আহি আছে তেওঁ। সেইকাৰণে ভাবিলোঁ ময়ো গৈ আহোঁ আৰু যোৰহাটৰ ফ্লাইঅভাৰখনো চাই আহিম, এই বুলিয়ে ওলাইছোঁ। চাই যাব, আপোনালোককো দেখুৱাম। আৰু এয়া আহি পাই গৈছোঁহি আৰু যোৰহাটৰ ফ্লাইঅভাৰখন। এয়া দেখিছেনে, বৰ ধুনীয়াকৈ সজাই তুলিছে লাইট দি পিনি। আৰু এইপিনে মোৰ কাহিৰাই উৎপাত কৰি আছে, মাতটো শুনি পাব, তাই ইগন'ৰ কৰিব আৰু এয়া দেখিছেনে, বহুত দিনতেই অ'পেনিং কৰিলে, কিন্তু মইহে অহা হোৱা নাছিলে হ'লে চাবলৈ। সেইকাৰণে দেখালোঁ, এবাৰ এইটো চেগতে চাই যাওঁ। আৰু তেখেতকো নিবলৈ আহিছোঁ যেতিয়া, সেইকাৰণে আৰু আপোনালোককো দেখুৱাওঁ। প্ৰথম দিনা বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছিলে, ভিডিঅ'ত চাইছিলোঁ। এতিয়া সেইবিলাক নাই বাৰু, কিন্তু এতিয়া লাইটেৰে ৰাখিছে, ভালেই লাগিছে। ডাঙৰকৈ ধুনীয়া লাগিছে দলংখন বাৰু। আপোনালোকৰ সেইফালেও এনেকুৱা দলং আছেনে বাৰু? আৰু এইফালে এইখন প্ৰথম, আৰু দেখুৱাম কি হয়, চাব। Itu papa, itu papa, itu kun, itu kun, Rabu aku. Pasal dah apa? Itu. এয়া এখেতক একদম গাড়ীত লৈ মেলি একেবাৰে ওলাইছোঁ আৰু কিবা এটা খাওঁগৈ বুলি। আচলতে তেওঁ ৰাতিপুৱাই আহে যে, বহুত দূৰ হয়। যোৰহাট আহি 9 মান বাজেই পোৱা মানে, আৰু ঘৰ পোৱা মানেতো 10:30 মানেই বাজি যায় তেওঁ। সেইকাৰণে আজি যিহেতু ময়ো আহিছোঁ লগত, সেইবাবে তেওঁ বোলে ইয়াতে কিবা এটা খাই যাওঁ, মোৰ বহুত ভোক লাগিছে, তেনেকৈ বুলি কোৱা দেখি মানে আমি তাতে খাব লৈছোঁ। আনদিনা বাৰু খোৱা নহয়, তেওঁ ঘৰতেই খাই গৈ। আৰু ময়ো যিহেতু তেওঁৰ কাৰণে বনাই মেলি থৈ দিওঁ, এইবাৰ বাৰু পিছে নহ'ল তেনেকুৱা। এবাৰ মই গুচি আহিলোঁ যে, সেইকাৰণে ইয়াতে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ আৰু। দেউতাকক পাই এৰিয়ে দিয়া নাই একেবাৰে। আহা মলম আহা। এইখন এবাৰ এইখনো তাই ভাল দেখিছে, এখনো চাই মোক পিছলৈ পৰিবা মনে মোক দেখিলে আৰু 30 মিনিটছ মানৰ পাছত একেবাৰে আমাৰ খানাটো আহি গ'ল আৰু এতিয়া খাই লওঁ, ভোকো লাগিছে চবৰে। খাই মেলি আপোনালোকক আকৌ লগ পাই আছোঁ। যোৱাৰ সময়ত ভালকৈ নেদেখুৱালোঁ আৰু নামি গৈ দেখুওৱা নহ'লেই। তেওঁ যিহেতু আহি ৰৈ আছিলেহি, সেইকাৰণে দেখুওৱা নহ'ল। এতিয়া সেই ঘূৰি আহোঁতে চাইছোঁ, আমিও নামি গৈ আৰু আপোনালোককো দেখুৱাইছোঁ। বৰ ধুনীয়া, একদম তাত ৰৈ মেলি থাকিবলৈ বেছি ভাল হ'ব। গৰমত ধুনীয়া হাৱা মাৰি আছিলে হ'লে। অকণমান সময় তাতে ৰ'লোঁ, ৰৈ মেলি আৰু ঘৰলৈ বুলি উভতিলোঁ। যিহেতু ৰাতিও হৈ গৈছিলে, যথেষ্ট সময় পাৰ হৈ গ'ল, সেইকাৰণে তাত বেছি সময় নৰৈ চিধা ঘৰ আহিলোঁ আৰু। The next day. হেল্ল' এভৰিৱান, কালি ভিডিঅ'টো একেবাৰে কণ্টিনিউ কৰাই নহ'ল, সেইকাৰণে আজিহে ভিডিঅ'টো একেবাৰে কমপ্লিট কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ ইয়াত মেলা আহিছে, মেলা চাবলৈ যাম বুলি ভাবিছোঁ আমি তিনিওটি। আমাৰ এজনক আনিবলৈ গৈছিলোঁ কালি, সেইকাৰণে মানে ভিডিঅ' কণ্টিনিউ কৰিবগৈ নোৱাৰিলোঁ। পাছত ভাগৰো লাগিলে আৰু এইও টোপনি গ'লগৈ। সেয়াই আজি আপোনালোকক দেখাম, আমিও চাম মেলানো কেনেকুৱা কি আহিছে, আৰু আপোনালোককো লৈ যাওঁ হ'লে। 15 minutes later. কি ক'ব গম পায়নে, মেলা বুলি আহিছোঁ ধুনীয়াকৈ, কিন্তু ইয়াত দেখিছোঁহি গোটেই দোকান বজাৰবোৰ সামৰণি মাৰিলেই।
মানে কেইখনমান দোকানহে খোলা ৰাখিছিলে হ'লে তাতে কেইটামান বস্তু এনেকৈ চাবলৈ পালে আৰু কাইৰাই আৰু যিহেতু তাই আমাৰ প্ৰথম মেলা চাইছে সেইকাৰণে বুলি কেইদিনমান ৰৈ দিছিলোঁ হ'লে দেউতাক আহিলে চামগৈ বুলি তেওঁ আহিলে বোলো একেলগতে আমাৰ প্ৰথম কাইৰাক মেলা চামগৈ সেনেকৈ বুলি কিন্তু তথাপিও আৰু পালোগৈ সেইদিনাই লাষ্ট আছিলে আৰু সেইদিনাই সেয়া দোকান বজাৰবোৰ বন্ধ কৰি লৈ কেইখনমান আছিলে আৰু সেয়াকে দেখালোঁ কাইৰাক আৰু তাইও সেই লাইটবিলাক দেখি পিনি একদম ক'ব নোৱাৰা হৈ গৈছে আৰু মানে হয়তো তেনেকুৱাবিলাকৰ ফিল কৰিছে আৰু সৰু সৰু গাড়ীবোৰ এনেকৈ চকা লগা এইবিলাকত যে ঘূৰণীয়া এনেকৈ ঘূৰি তাত উঠিব বিচাৰিছিলে কিন্তু মই মানে উঠাবলৈ ভয় লাগিলে এনেকৈ মূৰ চুৰ ঘূৰাব পাৰে আৰু তাইও অকলে নবহে যিহেতু ডাঙৰ মানুহ বহিব নোৱাৰি তাইৰ লগত সেইকাৰণে তাত উঠালোঁ আৰু ইফালে চাইছোঁ কিবাকিবি খেলা বস্তু তাইৰ কাৰণে লৈ দিব পাৰোঁ নেকি আৰু ইয়াতে এই টিকেট যোনটো খেলে যে ভাগ্য পৰীক্ষা বুলি কয় যে ইয়াতে অকণমান বোলো কিবা খেলিম কিন্তু সেয়াও বন্ধ কৰি দিলে প্ৰায় মানে কিছুমানো বন্ধ কৰিয়ে দিলে ইয়াতে স্পাইৰেল পটেটো আহিছে তাকে চাওঁ বুলি ভাবিছোঁ কেনেকুৱা লাগে ন এয়া বনাবলৈ লৈছে আৰু আহি থাকোঁতে দেখিলোঁ এইফালে একদম ফেমাছ আমাৰ এইফালে এইটো এতিয়া আৰু অসমত পুৰা ফেমাছ হৈ আছে স্পাইৰেল পটেটো ভাবিলোঁ আমিও টেষ্ট কৰি চাওঁ কেনেকুৱানো কি কথা দীঘলী পুখুৰী পাৰততো টেষ্ট কৰিবলৈ যাব নোৱাৰোঁ সেইকাৰণে ভাবিলোঁ ইয়াতে চাওঁ কি হয় কি নাই বেলেগৰ কথা নাজানো কিন্তু মই ইমানো ভাল নাপালোঁ খাই গৰমে অকণমান ভালেই লাগে কিন্তু ঠাণ্ডা হৈ যোৱাৰ পিছতো আৰু একদম বেকাৰ লাগে আৰু তাৰপিছতে ইয়াতে হয়তো যিবিলাক তাত মাৰে মছলা এইবিলাক চাগে নাই যিকেইটা আছে সেইকেইটাই মাৰি দিলে সেইকাৰণে হয়তো মই খাই ভাল নাপালোঁ মানে বেলেগৰ কথা নাজানো বাৰু আৰু বাকী যিয়ে নহওক আৰু এইফালে সৰু বাচ্চাবোৰৰ কাৰণে এনেকৈ পানীতে এনেকৈ চুইমিং পুল হিচাপে পানী এনেকৈ জমা কৰি ৰাখিছে তাতেই নাও বুলিয়ে কয় নে কি ফেৰী বুলি কয় জানো এইবিলাক এনেকৈ লগাই মেলি ৰাখিছে ইয়াতে সৰু ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ একদম যাব পাৰে আৰু পানীত একেবাৰে কিন্তু আমাৰ কাইৰা এতিয়া সৰু হৈ আছে ক'তনো পাৰিব সেইকাৰণে তাত নুঠালোঁ অকল এই ৰেলগাড়ীখনৰ দৰে ইয়াতে উঠালোঁ তাই অকণমান ভয়ো কৰিছিলে কিন্তু উঠালোঁ আৰু প্ৰথমবাৰৰ বাবে বাকী ডাঙৰ হ'লেহে তাই আৰু এইবিলাক উপভোগ কৰিব পাৰিব পুৰা দেখাই আছে একদম মানে আঁতৰৰ পৰা সেইকাৰণে এইখনতে উঠিছোঁ তাইক কি কৰে তাইহে জানিব আৰু প্ৰথমবাৰ সিদিনাখন ৰিয়েক্ট দেখুৱাই আমাৰ কাইৰা সঁচাকৈ ইমান পটককৈ ডাঙৰ হৈ গ'ল একেবাৰে কমকেই নাপালোঁ এতিয়া মানে তাই বস্তু বিচাৰিব পৰা হৈ গ'ল আৰু তাই যোনটো পচন্দ নকৰে সেইটো নলয় যিটো পচন্দ লাগে মানে সেইটো বিচাৰিব পৰা হৈ গ'ল মোৰ সেইদিনা ইমান হাঁহি ওলাইছিলে ভিডিঅ' আগষ্টত কৰিবই নোৱাৰিলোঁ তাই এনেকৈ ইটো বস্তু আনি দিলে না কয় মানে নলয় আৰু যিটো বস্তু তাই পচন্দ হয় সেইটো মানে একদম বিচাৰি সেইটো লাগে মানে ল'ব বিচাৰে এনেকুৱা ইমান পটককৈ মোৰ ছোৱালীজনী ডাঙৰ হৈ গ'ল বাৰু যি কি নহওক সেয়াই বস্তু পাতি লৈ মেলি আৰু ঘৰলৈ বুলি উভতিলোঁ বাকী চব বন্ধ কৰি শেষ বৰ ভাল পালে গদা লৈছে হেৰি লৈছে চকা খেলা বস্তু নাইকিয়া হ'লে বোলো মেলালৈ গ'লো মেলা আজি ভাল ভাগ্য ভাল যে আজি লাষ্ট আৰু ইমানেই আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আৰু ইয়াতে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু লাইক এটা দিব আৰু লগতে নতুনকৈ যোনে সদায় আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় ঠিক আছে আকৌ লগ পাওঁ এটা ভিডিঅ' সৈতে বাই বাই